নমস্কাৰ ৰাজ্যখন এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আছো আপোনালোকৰ মাজলৈ ভিডিঅ'টো সম্পূৰ্ণ একলৈ চাই থাকিব। এই মুহূৰ্তত এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। আনহাতে মহিলাসকলৰ কাৰণে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। বন্ধুসকল, আপোনালোকৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনি 2000 নাইবা 4000 কোটি টকা কেতিয়া আপোনালোকৰ বেংক একাউণ্টত সোমাব এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। লগতে যিসকল মানুহে পূৰ্বতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত আজিৰ ভিতৰতে টকা সোমাই গৈছে। বন্ধুসকল, পুনৰবাৰ 1000 কোটি টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই গৈছে। আনহাতে অৰুণোদয় আঁচনিৰ টকাৰ লগতে পিএম কিষাণ আঁচনিৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব, লগতে কিমান টকা আপোনালোকে লাভ কৰিব এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে সম্পূৰ্ণ অভিজ্ঞতা জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটো যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত যদি আপোনালোকে 1 জানুৱাৰী তাৰিখে পিএম কিষাণ আঁচনিৰ জৰিয়তে 2000 কোটি টকা লাভ কৰিছে তেনেহলে আপোনালোকৰ কাৰণে ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। যিসকল মানুহে পূৰ্বতে টকা লাভ কৰিছে তেওঁলোকে নতুনকৈ ইকেৱাইচি কমপ্লিট কৰিব লাগিব। আৰু ইকেৱাইচি কমপ্লিট কৰাৰ সময়ত আপোনালোকৰ লাগিব আধাৰ কাৰ্ড। এই আধাৰ কাৰ্ডেৰে আপোনালোকে যিকোনো এটা সিএসসি চেণ্টাৰত গৈ অৰ্থাৎ ওচৰত থকা যিকোনো এটা কমন সাৰ্ভিস চেণ্টাৰত গৈ আপোনালোকে ইকেৱাইচিটো কমপ্লিট কৰিব পাৰিব। ইকেৱাইচিৰ সময়ত আপোনালোকে বায়োমেট্ৰিক নাইবা আপোনালোকে ওটিপি অথেন্টিকেশনৰ জৰিয়তে কৰিব পাৰিব। লগতে ইয়াৰ লাষ্ট ডেটটো হৈছে 31 মে। বন্ধুসকল, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ইকেৱাইচি কমপ্লিট কৰাৰ লাষ্ট ডেট হৈছে 31 মে। যেহেতু ইকেৱাইচিৰ পিছত আপোনালোকে টকা লাভ কৰিব, গতিকে আপোনালোকে টকা কিমান তাৰিখে লাভ কৰিব এটো ইয়াতে ক'ব নোৱাৰে। বন্ধুসকল, হয়তো এইটো মাহত টকা লাভ কৰিব পাৰে নাইবা নেক্সট মাহত টকা আপোনালোকে লাভ কৰিব পাৰে, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে সঠিক ডেটটো অহা নাই। আপোনালোকে হয়তো এইটো মাহ নাইবা নেক্সট মাহত টকা লাভ কৰিব পাৰে, কিন্তু আপোনালোকে এই দুটা মাহৰ ভিতৰতে টকা লাভ কৰিব। লগতে 4000 নাইবা কোনোবাই 6000 নাইবা কোনোবাই 8000 নাইবা কোনোবাই 2000 কোটি টকা লাভ কৰিব, কিয়নো আপোনালোকে যদি পূৰ্বতে কেইবাটাও ইনষ্টলমেন্টৰ টকা লাভ কৰা নাই আৰু যদি আপোনালোকৰ এইবাৰ ইকেৱাইচিৰ লগতে অন্যান্য যিবোৰ প্ৰব্লেম আছে প্ৰব্লেমবোৰ যদি সলভ হৈ যায় তেনেহলে আপোনালোকে গোটেই কেইটা ইনষ্টলমেন্টৰ টকা একেলগে লাভ কৰিব। বন্ধুসকল, এয়া কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ। তো আজিৰ ভিডিঅ'ত এটা সৰু ইনফৰমেশন আছিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই।